এয়া হৈছে সজাই পৰাই একেবাৰে সহজে কৰিব পৰা এটা হাতৰ চিলাই ডিজাইন। আৰু এনেধৰণেই মই এই কাপোৰখনত তলত এটা বৰ্ডাৰ লাইন দিছোঁ, ওপৰলৈ অকণমান গছ বুটা নিচিনাকৈ দিছোঁ আৰু ক'ত পাৰিছোঁ কিহৰ বাবে সজাবলৈ এই কাপোৰখন কৰিছিলোঁ সেয়াও আপোনালোকক দেখাই দিছোঁ। আৰু যিহেতু আনৰ বাবে সদায় কৰোঁ, এতিয়া ভাবিছোঁ অকণমান নিজৰ ৰুমটো সজাওঁ, গতিকে এটা এটাকৈ আপোনালোকক দেখাই যাম। নমস্কাৰ, পুনৰ এবাৰ অন্য এটা ভিডিঅ'লৈ মই পিঞ্জুমণিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ খুব ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ নিশ্চয় আজি ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু হয়তো খুবেই ভাল পাব। আজি মই আপোনালোকক দেখাম খুব ধুনীয়া এটা চিলাই, এটা সহজ চিলাই আপোনালোকে অকণমান সজাই পৰাই এটা নতুনত্ব ৰূপ দিব পাৰিব, সেয়াই মই আপোনালোকক দেখাম। মই ইয়াৰ আগত যিটো সূতাৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছিলোঁ, সেই ভিডিঅ'টো বহুতে আঁকোৱালি লৈছে আৰু বহুতে মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু সেই ভিডিঅ'টোতে মোক বহুতে কৈ আছিলে যিখিনি সূতা মই ব্যৱহাৰ কৰিছোঁ কৰি দেখাবৰ বাবে, গতিকে মই আজি এটা সূতা আপোনালোকক কৰি দেখাম যাতে আপোনালোকে সুন্দৰকৈ ক'ত ব্যৱহাৰ কৰিব পাৰে সেইটো আপোনালোকে বুজি পাব। আৰু আজি মই আপোনালোকক দেখাম এই চিলাইটো, আৰু এই কাপোৰখন মই ক'ত পাৰিম, কেনেধৰণে ক'ত ডিজাইন কৰিম সেয়াও মই আপোনালোকক দেখাম। তেন্তে আজি ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। একেবাৰে সহজ এটা চিলাই, কিন্তু মই তাত অকণমান সজাই পৰাই অকণমান নতুনত্ব ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। এই চিলাইটো হয়তো বহুতে জানিবও পাৰে আৰু বহুতে নাজানিবও পাৰে। নজনাসকলৰ বাবে আজি ভিডিঅ'টো উপকৃত হ'ব। যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো চাই কেনে পালে, আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো প্ৰেছ কৰিও অল কৰি ল'ব। প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তেন্তে আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই সুন্দৰ চিলাইটো আপোনালোকে শিকি লওক। এতিয়া ডিজাইনটো কৰিবলৈ আৰম্ভ কৰোঁ, আৰু তাৰ বাবে এই দুটা কালাৰ মই ঊল লৈছোঁ। আৰু এই ৰঙা সূতাটো দেখিছেনে, এইটো মোক বহুতে দেখাবৰ বাবে কৈ আছিলে, সেইবাবে মই ক'ত লগাম সেইটো মই আজি আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই নিজৰ জোখমতে এটা চাৰ্কুল আঁকি লৈছোঁ। আপোনালোকে এনেধৰণেই সৰু ডাঙৰ নিজৰ হিচাপমতে চাৰ্কুলটো আঁকি ল'ব। আৰু এতিয়া চাৰ্কুলটোৰ একেবাৰে মিডল পইণ্টত মই হালধীয়া ঊলটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এনেকুৱা ঊল বজাৰত কিনিবলৈ পাব একেবাৰে কম দামতে, গতিকে কম দামতে এটা ধুনীয়া ডিজাইন আৰু খুব সুন্দৰকৈ আপোনালোকে কৰি উলিয়াবলৈ পাৰিব কম খৰচতে, গতিকে সেয়াই মই আপোনালোকক আজি দেখাইছোঁ। আৰু এয়া দেখিছেনে, আপোনালোকে চাই গৈ থাকিলে হয়তো বুজি পাইছে, তথাপিতো আপোনালোকে মাজত চাৰ্কুলটোৰ মাজত এনেধৰণে বেজিটো ভৰাই আমি যেনেধৰণে চেইন চিলাই কৰোঁ তেনেধৰণেই এটা হিচাপত জোখমতে আপোনালোকে প্ৰথমে এনেধৰণেই চেইন এটা এটা বনাই ল'ব লাগিব। এটা পাক বেজিটোত মাৰি দিব আৰু এটা এটা চেইন হৈ এনেধৰণেই ফুলপাহ ৰেডি হ'ব। এয়া দেখিছেনে, খুব সুন্দৰকৈ ফুলপাহ ৰেডি হ'ল। আৰু তাৰ পিছতে দুটা চেইনৰ মাজত আমি বেজিটো ভৰাইছোঁ, আৰু এনেধৰণেই বেজিটো ভৰাই প্ৰথমে ওপৰৰ এডালে ভৰাব লাগিব। তাৰপিছত ওপৰৰ এডালত ভৰাই আমি তলৰ এডালৰ পৰা টানি দুইটা জইন কৰি দিব লাগিব, মানে দুডাল সূতা আমি জইন কৰি দিব লাগিব। জইন কৰি পেলাই তললৈ বেজিটো ভৰাই দিব, এটা গাঁঠিৰ নিচিনা হৈ যাব, আৰু এনেধৰণেই ফুলপাহৰ ডিজাইনটো ৰেডি হ'ব। আৰু গোটেই ফুলপাহৰ ডিজাইনটো একেধৰণেই কৰিব লাগিব। প্ৰথমে দুটা চেইনৰ মাজত বেজিটো ভৰাব, তাৰপিছত আগলৈ এডাল সূতাত ভৰাব, তাৰপিছত পিছলৈ এডাল সূতাত ভৰাই দুইডাল সূতা টানি দিব। এনেধৰণেই কৰিলে গোটেই ফুলপাহৰ ডিজাইনটো ওলাই যাব।
এয়া চক মোৰ গোটেই ফুলপাহৰ ডিজাইনটো ৰেডি হৈ গ'ল। এতিয়া কৰিবলৈ লৈছোঁ নেক্সট ডিজাইনটো আৰু মাজত মই এটা মণি লগাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মণিটো লগাবও পাৰে নলগাবও পাৰে। মণিটো লগাই দিলে আৰু অকণমান ধুনীয়া হ'ব, সেইবাবে মই এটা মণি লগাই দিছোঁ মাজত আৰু চিলাই দিছোঁ মণিটো, তেতিয়াহে টানকৈ লাগি থাকিব। আৰু এতিয়া লৈছোঁ নীলা ৰঙৰ ঊলটো আৰু এই নীলা ৰঙৰ ঊলটো দি মই প্ৰথমে মাজতে যিকোনো এডোখৰ ঠাইৰ মাজতে ভৰাই ল'ব। তাৰপিছত সূতাডালৰ দুডাল, যিহেতু দুডালকৈ আমি চেইনটো কৰিছোঁ সেইবাবে দুডালত ভৰাই প্ৰথমে আগলৈ বেজিটো ভৰাই ল'ব। তাৰপিছত তললৈ ভৰাই মই আপোনালোকক ধুনীয়াকৈ দেখাই গৈ আছোঁ, আশা কৰোঁ বুজি পাইছেই চাগে। তললৈ ভৰাই আকৌ আগলৈ গৈ থাকিব। তেনেধৰণেই গোটেই ডিজাইনটো ৰেডি হ'ব। প্ৰথমে আপোনালোকে মাজত ভৰাই ল'ব যিকোনো এডোখৰ ঠাইত, তাৰপিছত আগলৈ সূতাডাল ভৰাব, দুডালত ভৰাই আগলৈ ভৰাব। তাৰপিছত পিছৰ পৰা আকৌ এটা পাক দিব লাগিব। দুডালত আপোনালোকে যেতিয়া কৰিব নিশ্চয় বুজি পাবই, নিজে এবাৰ কৰি চাবচোন, তেতিয়া নিশ্চয় বুজি পাব। আৰু এনেধৰণেই কৰি আমি দুবাৰ আমি দুটা পাক দিব লাগিব। দুটা পাক কৰি গ'লে ডিজাইনটো বেছি ধুনীয়াকৈ ফুটি উঠিব। তেনেধৰণেই আপোনালোকে কৰি এই মাজৰ ডিজাইনটো কমপ্লিট কৰিব। আৰু দুবাৰ যেতিয়া কৰি দিব, এয়া চাওক মোৰ ডিজাইনটো এনেকুৱা ধৰণৰ হৈছে আৰু দেখিবলৈ খুবেই ধুনীয়া হয়। আৰু তাৰপিছতে মই দিম এতিয়া এই সূতাটোৱেদি হাইলাইট কৰিম। আপোনালোকে এই সূতাটো ক'ত ব্যৱহাৰ কৰিব লাগিব মোক দেখাবলৈ কৈ আছিলে, যিহেতু মই আজি আপোনালোকক হাইলাইট কৰি দেখাম। এই সূতাটো আপোনালোকে মাত্ৰ হাইলাইট কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰিব পাৰিব। এই সূতাটোৱে আপোনালোকে কোনো ধৰণৰ চিলাইত আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে, যিহেতু এই সূতাটো অকণমান টান খৰখৰীয়া টাইপৰ হয়। গতিকে আপোনালোকে এই সূতাটো মাত্ৰ অকল হাইলাইট কৰিবৰ কাৰণে, ডিজাইনটো অকণমান ফুটি উঠিবৰ কাৰণে এই সূতাটো ব্যৱহাৰ কৰিব পাৰিব। আজি মই আপোনালোকক এই সূতাটো সুন্দৰকৈ দেখাই বুজাই দিছোঁ, আশা কৰোঁ নিশ্চয় বুজি পাইছে। আৰু এই সুন্দৰ ডিজাইনটো আপোনালোকৰ কেনে লাগিছে মোক কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। এনেধৰণেই মই মাত্ৰ হাইলাইট কৰি তল ওপৰ কৰি, এয়া দেখিছে আপোনালোকে, এনেধৰণেই গোটেই ফুলপাহ ৰেডি কৰিম। আৰু এয়া চাওকচোন মোৰ ফুলপাহ ৰেডি হৈ গ'ল। এনেকুৱা ধৰণে আপোনালোকে যদি যিকোনো ধৰণৰ কাপোৰত কৰে খুব ধুনীয়া লাগিব আৰু সম্পূৰ্ণ ভৰ্তি নিচিনা লাগিছে। কালাৰটো দেখিছেনে? এনেধৰণে আপোনালোকেও কৰি চাবচোন, সঁচাই খুব ভাল পাব। আশা কৰোঁ আজিৰ এই সহজ হাতৰ চিলাই ডিজাইনটো আপোনালোকে ভাল পালে আৰু অকণমান হ'লেও উপকৃত হ'ল। তেন্তে আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ। পুনৰ আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।